বাগান যাম হাজিৰা কৰি পইচা থাকে স্কুল কেইটা সময় আমাৰ নাযাওঁ আৰু ময়ো এইকাৰণে স্কুল গ'লে বালিচাৰৰ মাৰ খাব লাগে তাতকৈ দোকানত সময় পইচা পাম আছে আৰু চিকট খাবই পাম আৰু ৰাতি হ'লে হাজিৰা কাঠ শুই যাব ভাল লাগে আৰু স্কুল গ'লে চিকট খালে পিঠে যাব তই আগতে চিকৰে খাইছিলে এতিয়া হাৰিয়া খাব হৈছিলি মানে কি এই দোকান যাওঁ ন কষ্ট হৈছে দুষ্টবোৰৰ লগত হাৰিয়া খাই দিয়ে এই মোকো দোকান ময়ো যাম তোৰ হাৰিয়া ময়ো যাম স্কুলত কেইটা বনাম চবৰ পেটটো নাযাওঁ ঐ ৰাজু তই ভাল ল'ৰা বেয়া বস্তু নাখাবি আমাক বাইদেউ ছাৰসকলে পঢ়িবৰ বাবে আমাক পঢ়িবলৈ কয় আৰু আমি পঢ়ি শুনি ডাঙৰ মানুহ হৈ বাবু ৰকম হ'ব পাৰিম নহয় সেইবাবে তই এইবিলাক বস্তুকেইটা নাখাবি এই তোৰ কথা বাদ দে সেই বাবুৰ সময়তো বহুত দিন লাগিব তেতিয়ালৈকে পঢ়িলাকে পইচা খৰচ বহুত ডাঙৰ হ'ব তেতিয়া আমি পইচা তই বাবু হৈ যা আমি তোৰ গোলাম হওঁ তই দোকানত পইচা পালে মুখত দিল খা আমি হমেই সফল, আমি হমেই সফল।